So আজি গৈ আছো নীলাপানী সাইকেল লৈ যাম দুদিনমান আগত গৈছিলো দাদা আৰু মই সাইকেল লৈ গৈছিলো আৰু আজি আমাৰ জনসংখ্যা যেটো বৃদ্ধি হৈ গৈছে আজি আমাৰ দুজনমান যাব বাইকত আৰু দুজনমান যাব সাইকেলত 10:30 লৈকে টাইম দিছে 10:30 লৈকে টাইম দিছে আৰু বৰ্তমান টাইমটো হৈছে কিतना বজা বৰ্তমান টাইম হৈছে 10:16 তো বৰ্তমান 10:16 টাইম হৈছে আৰু ৰেডি পুৰা হাফ পেন্ট পিন্ধি আছো কাৰণ আগফালে হৈছে ৰ'দ এফালে হৈছে পুৰা ফুল ৰ'দ আৰু হাফ পেন্ট পিন্ধি যেটো ঘৰত গা ধোৱা নাই তাত গৈ গা ধুম নীলাপানীত আৰু বলক দেখুৱাম ক'ত আছে নীলাপানীটো আৰু আমাৰ ঘৰৰ পৰা যেটো বেছি দূৰ নহয় খুব বেছি 17 কিলোমিটাৰ মান হ'ব আমাৰ ঘৰৰ পৰা আৰু ৰাস্তাটো খুবেই ধুনীয়া নীলাপানীলৈ যোৱা ৰাস্তাটো যেটো মই আগত গৈছিলো এবাৰ আৰু দুদিনমান আগত মই গৈ আহিছো টেঙাপানী যদি সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই description link to আছে চাই লব আৰু হে ভিউয়ার্স ওয়েলকাম টু মাই AssameseVlogs ব্লগ ফাইনালি the বৰ্তমান টাইমটো 10:15 ওলাম বুলি কৈছিল কিন্তু বৰ্তমান টাইম হ'ল 10:38 ওকে 10:38 হৈছে আৰু বৰ্তমান এতিয়া উৰিয়াগাঁও পাইছে সাইকেলত যাব আৰু বলক কিনালৈকে ওলাই যাওঁ আৰু যাত্ৰাটো আৰম্ভ কৰোঁ নীলাপানীলৈকে বৰ্তমান আহি তিনিআলিত ৰখি আছো হে তিনিআলিত ৰখি আছো আৰু আহাই নাই বন্ধুকেইজন এজন আহি গ'ল মুন্নাহত কলে গ'ল এজন গ'লগে আৰু এজন আহি আছে এজনৰ পিছত মই যাম আৰু বাইকত যোৱা কেছন চাগে আগত গ'লে ও ভাই মাৰ্চিডিজ ওৰা খবৰ কি বা লাটে দেখাই হলো লগৰ এজনক লগ কৰোঁতে আকৌ দেৰি হৈ গ'ল চাইকেলত যোৱা কেইজনক এৰি থৈ গুচি গ'ল এতিয়া সিহঁতক আকৌ লগ ধৰিবগৈ লাগিব তাৰ কাৰণে অলপ স্পীডত চাইকেল চলাব লাগিব ব'লক ফাৰ্ষ্ট লগৰ কেইজনক লগ ধৰোঁগৈ আজি ৰ'দটো বহুত বেছি আজি ৰ'দটো বহুত বেছি একদম টিকাফটা ৰ'দ দিছে আজি ৰ'দে ফালি পেলাব ফাইনেলি লগৰকেইজন লগ পালোঁ সেই আগত গৈ আছে মই ঠিক অলপ পিছতে আছে সিহঁতৰ এণ্ড 37 নেশ্যনেল হাইৱে দি আহি আছোঁ গৈ দুটা ৰাস্তা আছে নীলাপানীলৈ যোৱা প্ৰথমটো মানে আপোনালোকে যদি যায় বৰ্ণিংডামপুৰ ৰাস্তাতে যাব পাৰিব কিন্তু বহুত সোমাব লাগে বহুত টাৰ্ণিং আছে বহুত মানে ভিতৰ হৈ যায় আৰু যদি চামগুৰি ফালৰ পৰা আহে চামগুৰি ফালৰ পৰা ববা চিনি নাপাওঁ আজি এতিয়া যাওঁতে কিন্তু বৰ্ণিংডামপুৰতে যাম বাট চামগুৰি যাব পাৰি বুলি মই জানো গুগল মেপত চাৰ্চ কৰি নীলাপানীলৈকে আহি থাকিব আৰু আমি কোনটো ৰাস্তাদি সোমাম সেই ৰাস্তাটো আপোনালোকক দেখুৱাই দিম তাৰ আগতে বৰ্ণিংডাম পাই লওঁ আৰু লগৰজনক ঘৰুৱাই লওঁ সিহঁতক আগত যাওঁ ইমান খুব বেছি আধা ঘণ্টা 20 মিনিটমান লাগিছে পৰিণাম পালোহি আৰু পৰিণামৰ যোনখন বজাৰ মোৰ কাৰণে বজাৰখন এইখিনি পাইছোঁহি আৰু এই ৰাস্তাটো দি এই ল'ৰাজন যোনফালে গৈছে ফাৰ্ষ্ট ৰাইডাৰজন এই ৰাস্তাটো দি সোমাই যাব লাগিব নীলাপানী ফালে বহুত দূৰ যাব লাগে কিন্তু দেখুৱাই আছোঁ আপোনালোকক নীলাপানীলৈকে ভিডিঅ'টো এইফালে সোমাই যাওঁ গাড়ী মটৰ চাই তোমাৰ নামটো কৈ দিয়া তোমাৰ নামটো মাৰ লাগে নামটো তোমাৰ নামটো প্ৰিয়ম কৈছে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব লিংক দিয়া আছে ডেসক্ৰিপচনত চাই ল'ব আৰু চেনেলটো সাবস্ক্ৰাইব কৰক সাপোৰ্ট কৰক থ্যাংক ইউ আৰু এতিয়া ইয়াৰ পৰা ওলাই দিছোঁ অসমীয়া ব্লগ আহে সাবস্ক্ৰাইব কৰি ল'ব আৰু বেলেগ এখন একদম নাপাহৰিব দবাবই লাগিব এফালে এটা হাতে গুগল মেপ এণ্ড এফালে এইটো মোবাইল ব্লগ কৰিব পৰা নাছিল এতিয়া মেপখন বেলেগক চাব দিছোঁ মই ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু যোনটো ৰাস্তাটো কৈছিলোঁ সেই ৰাস্তাটো যদি এনেকৈ সোমাই আছোঁ চিধা চিধি আৰু আপোনালোকে সোমাই আহিয়ে গুগল মেপ লগাই ল'ব কাৰণ বহুত
লেফ্ট ৰাইট বহুত আছে আৰু খুব বেছি 9-8 কিলোমিটাৰমান আছে আৰু ধুনীয়া ভিউ ধুনীয়া আৰু যদি আপোনালোকে চিনি পায় তাহলে গুগল মেপ লগাব নালাগে যদি আমি এটা গুগল মেপ লগাই আহিছোঁ বাৰু নীলাপানী পাই গ'লোহি আৰু এইটো ৰাস্তাতে সোমাই আহিছোঁ চিধা ৰাস্তাতে ভাল ৰাস্তাতে অহা নাই নীলাপানী পাইছোঁ যেতিয়া চাইকেল আহিছে এনেকুৱা ৰাস্তাতে অহাটো বহুত জৰুৰী হয় একদম ডাইৰেক্ট তলেদি গৈছোঁ পানী কিনিলে আৰু যদি ওপৰেদি যায় ধুনীয়াকৈ মানে ভিউ পইণ্ট এটা পাব পানীখিনি ধুনীয়াকৈ চাব পাৰিব আৰু তলেদি গ'লে ধুনীয়াকৈ পানী নামি গা ধুব পাৰিব আমাৰ মেইন লক্ষ্য সেইটো পানীত উঠি গা ধোৱা এইখনে হ'ল নীলাপানী কিয় Another night, but we're not even knowing we came this way. Now you're acting so different than when back when we had it easy. Now you don't believe me when I say I'll change. But how can I lose you now? Oh, the silence is way too loud. Yeah, 'cause I won't be okay without you every day. Baby, don't run away. বৰ্তমান নীলাপানীত ধুনীয়াকৈ গা চা ধুলোঁ আৰু এতিয়া ওলাইছোঁ নীলাপানীৰ পৰা গা চা ধুই কৰি এতিয়া যাম পাহাৰৰকৈ ওপৰলৈকে আৰু পাহাৰৰ ওপৰত পৰা ধুনীয়া মানে পাহাৰ চাহাৰ ধুনীয়া মানে ধুনীয়া ভিউ পইণ্ট এটা আছে তো ব'লক পাহাৰৰ ওপৰত গৈ লগ পাম বৰ্তমান আছোঁ পাহাৰৰ ওপৰত আৰু পাহাৰৰ ওপৰৰ পৰা ধুনীয়া এটা ভিউ পইণ্ট উপভোগ কৰক Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. चैनल को सब्सक्राइब करो सपोर्ट करो यार थैंक यू আৰু এতিয়া ইয়াৰ পৰা ওলাই দিছোঁ অসমীয়া ব্লগ আহে সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকন একদম নেপাহৰিব